কেমেৰামেন বাচি থাকিব লাগে। গাড়ীৰ ওপৰত চাওক চাওক মায়দিয়া। গতিকে মায়দিয়ালৈ আহক আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰক। তো হেল্ল' বন্ধুসকল, নমস্কাৰ, সুপ্ৰভাত। আৰু এতিয়াৰ সময় হৈছে প্ৰায় 6:30 আৰু আমি বৰ্তমান আছোঁ অৰুণাচল আৰু অসমৰ সীমান্তত। আৰু আজি আমি যাবলৈ ওলাইছোঁ মায়দিয়া। আৰু প্ৰথমটো এক্সপিৰিয়েঞ্চ ল'ম আজি যে বৰফৰ, গতিকে এক্সাইটেড হৈ আছোঁ। আৰু খুব সোনকালে আহিলোঁ, ঘৰৰ পৰা 4টা বজাতে আহিলোঁ, আন্ধাৰ হৈ আছিল। গতিকে মুখ চুখ ধোৱা নহ'লে। ইয়াতে আহি পেলাই অৰুণাচল বৰ্ডাৰত আহি পেলাই আমি এতিয়া মুখ ধুই ল'লোঁ। আৰু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মোৰ পাছফালে, এইফালে আপোনালোকে দেখিবলৈ পাব। এইফালে চাওক, এইফালে হৈছে অৰুণাচল গেট আছে। আৰু ইয়াতে আমি পাছখন টেম্পৰেৰী পাছ বনাই ল'ব লাগিব। আৰু আমাৰ লগত আছে জান্তু দা আৰু ৰাজু দা আছে, অনন্ত আছে। তেওঁলোকে পাছ বনাবলৈ গৈছে। আৰু গতিকে তেওঁলোকে আহক আৰু আমি ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম। তো বন্ধুসকল, ইতিমধ্যে আমি আছোঁ ৰয়িঙত। আৰু ৰয়িঙৰ এখন হোটেলত। আৰু ৰাতিপুৱা ঘুগুদা পেটে আহিছিলোঁ, গতিকে চাহ একাপ খাই লৈছোঁ। আৰু আমাৰ লগত আছে আজি আমাৰ ট্ৰিপটোত আমাক আজি গাইড কৰিছে আমাৰ মামা কিৰণ মামাই। আৰু লগতে আছে আমাৰ সদায় মোৰ লগত থকাৰ দৰে ৰাজু দা, আৰু এইফালে আছে জান্তু দা, আৰু এইফালে আছে অনন্ত। গতিকে চাহটো খাই লওঁ আৰু তাৰ পাছত আমি পুনৰ আমাৰ যাত্ৰা মায়দিয়ালৈ আৰম্ভ কৰিম। ৰয়িঙত আমাৰ চাহ খোৱা হৈ গ'ল আৰু বৰ্তমান হোটেলৰ পৰা আমি ওলাই আহিছোঁ আৰু প্ৰথমবাৰৰ বাবে মায়দিয়া। গতিকে আমাৰ লগত আছে ৰাজু দা। কি ক'ব মায়দিয়া? আমি প্ৰকৃতিৰ এক মনোৰম ভূমিলৈ গৈ আছোঁ। এইটো মোৰো প্ৰথম এক্সপিৰিয়েঞ্চ হ'ব বৰফৰ লগত। তো ৰয়িঙৰ পৰা ইতিমধ্যে আমি আমাৰ 5জন আমি সদস্যই আমি মায়দিয়াৰ দিশে আমি যাত্ৰা আৰম্ভ কৰি আছোঁ। পাহাৰৰ একা বেকা ৰাস্তাৰ মাজেৰে আমি আমাৰ যাত্ৰা আৰম্ভ কৰি আছোঁ বন্ধুসকল। আৰু এইখিনিতে মই এটা কথা আপোনালোক জনাবলৈ চেষ্টা কৰিছোঁ। আমাৰ গাত বৰ্তমান লাহে লাহে ঠাণ্ডাৰ অনুভৱ হ'বলৈ ধৰিছে। গতিকে বৰফ পাওঁ নেপাওঁ সেইটো নাজানো, কিন্তু কৃষ্ণ পালেই হয় বৰফটো কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোত যদি নতুনকৈ ভিজিট কৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, আমি আহি বৰ্তমান আৰু মায়দিয়ালৈ প্ৰায় 9 কিলোমিটাৰমান আছে। আৰু আমি আহি আছোঁ আৰু আহি পেলাই এটা বস্তু দেখিবলৈ পাইছোঁ বন্ধুসকল। এই পাহাৰত বৰফ আমি বৰ্তমান দেখিবলৈ পাইছোঁ। আপোনালোকে কেমেৰাত দেখিব নে নেদেখে মই নাজানো। ৰাজু দাহেৰি পূৰা ফটো তোলাত পূৰা ব্যস্ত হৈ আছে। খুব ঠাণ্ডা লাগিছে, খুব ধুনীয়া এটা পৰিৱেশৰ মাজত আমি বৰ্তমান আছোঁ। আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম। ৰাজু দা, হয়, বৰফটো দেখিবলৈ পাইছে পাহাৰৰ ওপৰত, কেনেকুৱা লাগিছে? সেয়া সকলোৱে দেখা পাব, পাহাৰৰ ওপৰত খুব ধুনীয়াকৈ বগা হৈ আছে। তো বন্ধুসকল, আমি বৰ্তমানো মায়দিয়া পোৱাই নাই, কিন্তু এতিয়াৰ পৰাই আমি বৰফ দেখিবলৈ বন্ধুসকল পাই গ'লোঁ। তো নাজাৰা চাওক, বঢ়িয়া। ৰাজু দা কি ক'ব? আমি খন্তেক পিছতে মায়দিয়া সোমামগৈ, কিন্তু তাৰ আগতেই খুব সুন্দৰ পৰিৱেশ দেখা পাব আপোনালোকে। একদম ধুনীয়াকৈ বগা দলিচা পাৰি থৈছে আমাক আহিবলৈ। জানো দা কেনেকুৱা লাগিছে? নিশ্চয় বহুত ধুনীয়া পৰিৱেশ, বহুত সুন্দৰ, সঁচাকৈ ভাল লাগিছে। চবফালে বৰফ। এতিয়াও আমি মায়দিয়া পোৱাই নাই, এতিয়াও আমি যথেষ্ট যাব লাগিব। কিন্তু এতিয়াৰ পৰাই বৰফ পৰা আমি বৰফ পোৱাৰ ষ্টাৰ্ট হৈ গৈছে। এফালে মাৰা। তো বন্ধুসকল, আমি এতিয়াও মায়দিয়া পোৱাগৈ নাই, কাৰণ এতিয়াও মায়দিয়ালৈ প্ৰায় 6 কিলোমিটাৰ আছে। আৰু মায়দিয়া নাই পোৱা, কিন্তু ইয়াত স্ন'ফল হৈ আছে, পূৰা সুন্দৰ পৰিৱেশ। চবফালে চাওক, কেৱল বৰফ আৰু বৰফ। গতিকে যাবলৈ মন যোৱা নাই। বৰফৰ লগত অকণমান খেলিছোঁ, ধেমালি কৰিছোঁ। লগত জান্তুদা আছে, অলপ বৰফ দলি খেলিছোঁ, খুব ভাল লাগিছে। গাড়ীত ৰাজু দাহেঁতি বহিলে, বহুত দেৰি তেওঁলোকে খেলিলে, ফটো চটো মাৰিলে। তাৰপিছত এতিয়া চিধা আমি গৈ আছোঁ মায়দিয়া পাছ। আৰু মায়দিয়া পাছত গৈ আপোনালোকক লগ পাই আছোঁ।
মনে কিয় আহি জগালে বুজাবে কি কোৱা নাই এই মনকে সজালো ঘৰ বন্ধুসকল কেৱল বৰফ আৰু বৰফ আপোনালোকে চাব পাৰে মায়দিয়া আমি এতিয়াও পোৱাগে নাই এতিয়াও যথেষ্ট যাবলৈ বাকী আছে কিন্তু চাৰিওফালে চাওক কেৱল বৰফ আৰু বৰফ বৰফৰ দলিচাৰ মাজত আমি খুব সুন্দৰ লাগিছে বন্ধুসকল খুব সুন্দৰ লাগিছে মই নালাগে এই ৰাস্তাটো দেখা এইফালে চাওক মামাই গাড়ী চলাই আছে তাৰপিছত এইফালে ৰাজুদাই ভিডিঅ' কৰি আছে এইফালে জানদা এবাৰ আহক নিশ্চয় এই উপভোগ লওক সৌন্দৰ্য লওক এই ছেকেণ্ড কাশ্মীৰ সঁচাকৈ কৈছোঁ খুব সুন্দৰ পৰিৱেশ কেৱল ভাল লাগিব চাৰিওফালে কেৱল বৰফ আৰু বৰফ বন্ধুসকল ইয়াত দেখিছে মায়দিয়ালৈ এতিয়াও 2 কিলোমিটাৰ বাকী আছে কিন্তু স্ন'ফল চাওক বৰফ চাওক কি সুন্দৰ পৰিৱেশ কি সুন্দৰ অ' মাই গড তো বন্ধুসকল ইমানেই বৰফ পৰিছে ৰাস্তা পুৰা জাম হৈ গ'ল আৰু যাৰ বাবে নেকি গাড়ীসমূহ আগলৈ যাব পৰা নাই ৰাস্তা পুৰা ব্লক হৈ গৈছে ৰাস্তাসমূহ চাফা বৰ্তমান কৰি আছে কিন্তু হ'লেও বৰ্তমানলৈকে সম্পূৰ্ণ চাফা হৈ যোৱা নাই গতিকে সেইটো এইফালে গৈছো নেকি এইফালে অনন্তক মই এটা বস্তু দেখাবলৈ চেষ্টা কৰিম এইফালে চোৱা গছ কিনিছোঁ গছখিনি দেখাই দিয়া এইখিনি চোৱা দিয়া আজি যেন বুৰণীয়া বিচাৰি মই ফাইনেলি বন্ধুসকল আমি পাই গ'লোহি মায়দিয়া পাছ আৰু পৰিৱেশ চাওক চাৰিওফালে কেৱল বগা আৰু বগা চাৰিওফালে কেৱল বৰফ ৰাজুদা কি ক'ব এখন বগা চাদৰৰ মাজত আমি খেলি আছো উমলি আছো মামা অনুভৱ কেনেকুৱা সেইফালে দেখাই দিয়া আগত আমি আগত নাযাওঁ আৰু নাযাওঁ মানে নোৱাৰো গাড়ী নিব নাযাওঁ তো গাইজ কেৱল বৰফ আৰু বৰফৰ মাজত আমি খুব সুন্দৰ এটা পৰিৱেশ ক'বলৈ ভাষাই ওলোৱা নাই এনেকুৱা সুন্দৰ এটা পৰিৱেশ আৰু লগত আমাৰ লগত যথেষ্ট লোক আছে আমি সকলোৰে পৰা তেখেতলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম আমাৰ লগত আছে ব্ৰ কি ক'বা কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল ক'ৰ পৰা আহিলা তুমি আমি গুৱাহাটীৰ পৰা আহিছোঁ তো বন্ধুসকল গাইজ দেখিছে গুৱাহাটীৰ পৰা আহিছে চাবৰ কাৰণে আৰু আমাৰ লগত আছে ৰাজুদা কি ক'ব কেনেকুৱা অনুভৱ কেনেকুৱা আমি খুব সুন্দৰ বতৰত আহি পাইছোঁ একদম ধুনীয়াকৈ পাতলকৈ বৰফ পৰি আছে আৰু আমাৰ বিভিন্ন পৰ্যটক ইয়ালৈ আহিছে চাবলৈ এখেত আহিছে গুৱাহাটীৰ পৰা তেখেতো আহিছে গুৱাহাটীৰ পৰা খুব সুন্দৰ বহুত মানুহ আহিছে খুব ধুনীয়া পৰিৱেশ কি ক'ব জানুদা কেনেকুৱা ভাল লাগিছে অগণন পৰিদৰ্শক আহিছে সঁচাকৈ আপোনালোকে থাকিলে এবাৰ নিশ্চয় আহক ইয়ালৈ উপভোগ কৰক আৰু মজা লওক খুব সুন্দৰ মই আৰু দেখুৱাবলৈ চেষ্টা কৰিম সমগ্ৰ পৰিৱেশ তো গাইজ চাৰিওফালে কেৱল বৰফ আৰু বৰফ খুব সুন্দৰ এটা পৰিৱেশ আৰু এইফালে এখন গাড়ী দেখিছে এইখন হৈছে ইয়াতে তেওঁলোকে ৰাস্তাসমূহ বনাই আছিলে তো তেওঁলোকে এইখন গাড়ীতে তেওঁলোকে কুদৈলসমূহ আনিছে আৰু কুদৈলসমূহ আনি পেলাই এই ৰাস্তাসমূহ বনাই থকা হয় কিন্তু বৰফৰ ইমানেই বেছিকৈ বৰফ পৰিছে যাৰ বাবে নেকি ৰাস্তা বন্ধ হৈ গৈছে তেওঁলোকে কামো কৰিব পৰা নাই আৰু গাড়ীসমূহ আগলৈ যাব পৰা নাই গতিকে গাড়ীখনৰ যি চালক আছে তেওঁ আমাৰ লগত আছে তেওঁৰ মুখৰ পৰা জানিবলৈ চেষ্টা কৰিম যে দাদা কেনেকুৱা লাগিছে বৰফ মানে নকওঁ আৰু এনেকুৱা বৰফ মই জিন্দগীত দেখা নাই আজি 40 বছৰ গাড়ী চলালো কোনো জাগাত মই এনেকুৱা বৰফ দেখা নাই তো গাইজ এটা কথা মন কৰিব তেওঁ ইয়াতে কৰ্মৰত হৈ আছে বহু বছৰ ধৰি কিন্তু এওঁ ইয়াত আজিলৈকে এনেকুৱা ধৰণে বৰফ পৰা দেখা নাই কিন্তু আজি দেখিছে গতিকে আমাৰে এটা সুভাগ্য বুলি ক'ব লাগিব আমাৰে এটা সুভাগ্য আমি এনেকুৱা এটা দিনত আহিলো যিটো দিনত নেকি চাৰিওফালে কেৱল বৰফ আৰু কেৱল বৰফৰ বৃষ্টিপাত খুব সুন্দৰ পৰিৱেশ যদি আপোনালোকে ইয়ালৈ আহিব বিচাৰে তেতিয়াহ'লে ইয়ালৈ আহক এই ফেব্ৰুৱাৰী মাহতে আহক তেতিয়াহ'লে আপোনালোকে বৰফৰ এনে খুব এটা সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকে খেলিব পাৰিব বৰফৰ মাজত আপোনালোকে খুব সুন্দৰ সময় অতিবাহিত কৰিবলৈ পাৰিব গতিকে গছসমূহত চাওক কেৱল বৰফ চাৰিওফালে কেৱল বৰফ কি ক'ম
আপোনালোকে নিজে এবাৰ চাই লওক। বন্ধুসকল ইমানেই ইয়াত আপোনাৰ স্ন'ফল হৈছে, গতিকে 5 মিনিট আমি গাড়ীৰ ভিতৰত বেছি বহি দিছিলোঁ অতিপাত হোৱাৰ বাবে, আৰু এই 5 মিনিটতে গাড়ীৰ ওপৰত চাওক মায়'দিয়া। গতিকে মায়'দিয়ালৈ আহক আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰক। তো বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ ঢলা-শদিয়াত, আৰু মায়'দিয়াৰ পৰা আমি ঘৰমুৱা হ'লোঁ, আৰু মই বৰ্তমান আছোঁ ঢলা-শদিয়াত, আৰু ঢলা-শদিয়াৰ পৰাই আজি মোৰ এই ভিডিঅ'টো, মায়'দিয়াৰ ভিডিঅ'টো মই আজি সামৰণি মাৰিম। মায়'দিয়াৰ কিছু দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, কিমান পাৰিলোঁ বা কিমান নোৱাৰিলোঁ নাজানো, কিন্তু যিমান পাৰোঁ মই চেষ্টা কৰিলোঁ আপোনালোকক মায়'দিয়াৰ কিছু দৃশ্য দেখুৱাবৰ বাবে। গতিকে ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে সুস্থ থাকক, ভালে থাকক, জয় আই অসম। প্ৰতিটো পল প্ৰতিটো সাগৰতে যে